বন্ধুসকল 31 মাৰ্চ 2019 মাথো কেইটামান দিন আছে, বেছি দিন নাই। আপোনালোকৰ জিঅ' চিমখন কি হ'ব আপোনালোকে জানে চাগে। 31 মাৰ্চ 2019 তাৰিখে আপোনালোকৰ জিঅ' প্ৰাইম মেম্বাৰশ্বিপটো নাইকিয়া হৈ যাব। ইয়াৰ পিছত কি চিমখন বন্ধ হৈ যাব? বন্ধ নহ'বলৈ কি কৰিব লাগিব ভিডিঅ'টোত সকলোখিনি বুজাই দিম। আপুনি যদি এজন জিঅ' ইউজাৰ্ছ হয় তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মোৰ নাম দীপজ্যোতি, আপোনালোকে চাই আছে দীপজ্যোতি টেকনিকেল। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ মনত আছেনে 2018 31 মাৰ্চ তাৰিখে জিঅ' প্ৰাইম মেম্বাৰশ্বিপটো নাইকিয়া হ'ল। তাৰপিছত জিঅ'ই ক'লে আৰু এবছৰ আমি ফ্ৰীকৈ ইউজাৰ্ছক দি দিম জিঅ' প্ৰাইম মেম্বাৰশ্বিপটো। এতিয়া বৰ্তমান সেই এবছৰটো পূৰ হ'ব আহি, মাথো কেইটামান দিন আছে। সেই প্ৰাইম মেম্বাৰশ্বিপটো নাইকিয়া হৈ যাব। যদি আপোনালোকৰ নম্বৰটোত আপোনালোকে যদি ৰিচাৰ্জ কৰিছে, যিকোনো ৰিচাৰ্জ যদি কৰিছে, আপোনালোকৰ ইণ্টাৰনেট আৰু কলিং সুবিধাসমূহ থাকি যাব। চাওক, আপোনালোকৰ যদি জিঅ' প্ৰাইম মেম্বাৰশ্বিপটো ডিএক্টিভেট হৈ যায়, আপোনালোকে ফ্ৰী এপ ছাৰ্ভিচ আৰু ফ্ৰী মেছেজবিলাক বন্ধ হৈ যাব। বাকীবিলাক চলি থাকিব, যেনেকৈ জিঅ' টিভিবিলাক সেইবিলাক বন্ধ হৈ যাব। চাওক, এতিয়া আপোনালোকে জিঅ' প্ৰাইম মেম্বাৰশ্বিপটো ৰিচাৰ্জ কৰিব নালাগে। কি ঠিক জিঅ'ই আৰু এবছৰ ফ্ৰীকৈ দিব পাৰে, কাৰণ জিঅ'হে এই জিঅ' প্ৰাইম মেম্বাৰশ্বিপটো লয়, বেলেগ চিমে কোনো প্ৰাইম মেম্বাৰশ্বিপ নলয়। যদি আপুনি এজন জিঅ' ইউজাৰ্ছ তো ভিডিঅ'টো লাইক কৰি দিব। বন্ধুসকল, আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব কমেণ্ট কৰি পেলাই। যদি আপোনাক কিবা সুধিবলগীয়া থাকিলে তলত কমেণ্ট বক্সত সুধি দিব। যদি আপুনি ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব, কাৰণ মই এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' সদায় আনি থাকোঁ।